নমস্কাৰ বন্ধুসকল, মই ত্ৰিৰংগ বৰাগোহাঁই আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ত্ৰিৰংগলৈ। একচুৱেলি এতিয়া মই আছোঁ হনুমান মন্দিৰত, গোগামুখৰ আকৰ্ষণ সংকটমোচন হনুমান মন্দিৰ। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গৈ আছোঁ আমি হনুমান মন্দিৰৰ ভিতৰলৈ, আৰু এইফালে হাতী আৰু ওপৰত সিংহৰ আদৰণি। মানুহ এতিয়াও আহি আছে মন্দিৰলৈ নিজৰ মনৰ কামনা পূৰ কৰিবলৈ। এইফালে তো দান পাত্ৰত সামান্য এটা দক্ষিণা দি লওঁ। তাৰপাছত এইফালে ফাৰ্ষ্টৰ ৰাইট ছাইডে যাওঁ। এইফালে মানে কি, এইখিনিতে আহি গ'ল এটা প্ৰব্লেম। এতিয়া সময় হৈছে দিনৰ 1 বাজিছে, মানে এতিয়া বোলে সোমাব নিদিয়ে মন্দিৰৰ ভিতৰত। তো আৰু 1 ঘণ্টা ৰ'ব লাগিব, মানে 2টা বজাৰ পিছতহে মন্দিৰৰ ভিতৰত সোমাব দিব। কিবা এটা নিয়ম চলি আছে ক'ভিডৰ কাৰণে বোলে। তো 1 ঘণ্টা ৱেইট কৰা, মানে তোমালোকে কৰিব নালাগে, তোমালোকে চাব পাবাই, মই ৱেইট কৰি আছোঁ দেই, চাই থাকা। 2 hours later বহু সময় অপেক্ষা কৰাৰ পিছত 2টা বাজিল। এতিয়া 2:10 মান হ'ল। গেটটো খুলিলে। একচুৱেলি মই আপুনি এটা বস্তু দেখা নাছিলোঁ। বস্তুটোৱে হ'ল এইটো জাননীটো। মন্দিৰ খোলা সময় দিয়া আছে 6টাৰ পৰা 12টালৈকে, আকৌ তাৰপিছত 2 ঘণ্টা অফ থাকে 2টাৰ পৰা 8টা বজালৈকে। কোনোবাই যদি আহা তেতিয়াহ'লে এই কথা মনত ৰাখিবা। যাওঁ বলাই দিয়া ভিতৰত। কৃষ্ণ প্ৰভু কৃষ্ণ 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 কৃষ্ণ। বাইকখন ইটো সিটো হৈ আছে, তো ভালে কুশলে যাতে বাইকখন চলিব লাগে আৰু দেই। ৱাও নাইচ, খুব সুন্দৰ মন্দিৰটো। কৃষ্ণ প্ৰভু কৃষ্ণ। আমি এতিয়া ফাৰ্ষ্টত এইফালে যাওঁ। কোনফালে যাব দিছে ৰে? এইফালেও ৰছী লগোৱা আছে, ইফালেও লগোৱা আছে। কোনফালে যাম আমি? কৃষ্ণ 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 প্ৰভু। ইয়াত এজোপা গছ এনেকৈ বনাই থৈছে, আৰু ওপৰত এয়া বজৰংবলী হনুমান। খুব সুন্দৰ ডেক'ৰেশ্যন হৈছে। কৃষ্ণ আৰু এইফালে এয়া কৃষ্ণ গণেশ বাবাৰ মূৰ্তি এটা আছে, সুন্দৰকৈ বনোৱা আছে। আৰু আকৌ ইফালে যদি যাওঁ, একাধিক্ৰমে দেৱ দেৱীসকলৰ মূৰ্তি আছে। এইফালে पुजारी जी, यहाँ पे लक्ष्मी सरस्वती, हाँ राम लक्ष्मण सीता, हाँ। और यहाँ पे हनुमान जी की मूर्ति। और यहाँ पे कृष्ण और राधा। আৰু ইয়াত দুৰ্গা দেৱীৰ মূৰ্তি কৃষ্ণ। তো মানে মাতটো অকণমান বেছিকৈ ডাঙৰকৈ ক'ব পৰা নাই, কাৰণ ইয়াত মন্দিৰৰ ভিতৰত ন। তো মন্দিৰ খুব সুন্দৰভাৱে সজোৱা হৈছে মন্দিৰটো। খুব ভাল লাগিলে ইয়াত আহি আজি। ৱাও নাইচ। ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। তোমালোকে ছাপোৰ্ট কৰিছ, আৰু অতি সোনকালে লগ পাইছোঁ এটা বেলেগ ভিডিঅ'ত। তো বাই।